परतते अपराधं सवर्तमे समत्र खण्डर्महर्हसे व्रतेन तस्य सत्यनारायण प्रभो दर्शयमास स्वप्नं हि साम्प्रगिनिपत्तमं वन्दिनमसुरपतवनिकनिवसत्तयमा एवं भज्ररदनं धन्यवेन्न भवेत् प्रभो तत प्रभात समय राजस सज्जनैषः उपविश्वासभामध्ये प्राहं पात्रं जनं प्रति ओम जजो महा नमस्कार আজি পুনৰ এটি নতুন আধ্যাত্মিক বাৰ্তা লৈ আহিছো আৰু আজিৰ আধ্যাত্মিক বাৰ্তাৰ বিষয়বস্তু নাৰায়ণ পূজা আসলতে নাৰায়ণ পূজা কি কিয় কৰিব লাগে সেই সম্বন্ধীয় ডিটেইলছ বা বিশদভাৱে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ ওচৰত সুন্দৰভাৱে ব্যাখ্যা কৰিবলৈ চাম কিন্তু যদিও আধ্যাত্মিক বাৰ্তা বুলি কৈছো আজিৰ বিষয়বস্তু বাৰ্তা নহয় এই বাৰ্তাটোত আজি মই এনেকুৱা এঘৰ মানুহৰ ঘৰত বা এনেকুৱা এঘৰ পৰিয়ালত মই পূজা কৰিব আহিছো যি ঘৰ পৰিয়ালত মই পূজা কৰিব আহিছো এই পৰিয়ালৰ মুখ্য মানুহজন বা মুৰব্বীজন সাংস্কৃতিক ক্ষেত্ৰৰ অন্যতম প্ৰতিষ্ঠিত এগৰাকী ব্যক্তি কিন্তু আধ্যাত্মিক বাৰ্তাটো এইকাৰণে আনিছো সেইগৰাকী ব্যক্তিয়ে এটা সময়ত অসমৰ বাহিৰৰ টেলিভিছন উদ্যোগৰ ক্ষেত্ৰখনত আধ্যাত্মিক ২-৩খন অতি জনপ্ৰিয় আধ্যাত্মিক চিৰিয়েলত তেখেতে অভিনয় কৰি অসমলৈ সুনাম অৰ্জন কৰাই নহয় অসম ভূমিৰো সেই সময়ত নাম যে অসমক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতৰ সবল ভূমিকা লৈছিল কাৰণ অসমৰ পৰাই যেহেতু তেখেতে সেই সময়ত ৰিপ্ৰেজেণ্ট কৰিছিল এখন আমাৰ অসমৰ বাহিৰৰ ভাল চিৰিয়েলত আৰু সেই চিৰিয়েল কেইখনটো এখেতে জীৱনটোত এনেকুৱা যে কিমান কি চিৰিয়েল বা কিমান কি বলিউডতো চিনেমা কৰিছিল বৰ্তমান সময়ত অসমৰ আৰু অধিকভাৱে জনপ্ৰিয় কেইবাখনো চিৰিয়েল ধাৰাবাহিক তথা কেইবাখনো আগশাৰীৰ অসমৰ থিয়েটাৰত উদ্যোগতো তেখেতে জড়িত যদিও সেই সময়ত আপোনালোকৰ যিসকল আজিৰ পৰা এজেড লোকসকলে শ্ৰীকৃষ্ণখন যে চাইছিলে অতি আধ্যাত্মিকভাৱে খুব জনপ্ৰিয় চিৰিয়েল হৈছিলে শ্ৰীকৃষ্ণ জয় গংগা মায়া এই দুখন আধ্যাত্মিক চিৰিয়েলৰ উপৰিও ইতিহাস যুগ আৰু এনেকৈ কেইবাখনো আধ্যাত্মিক চিৰিয়েলৰ লগতে প্ৰতিষ্ঠিত জনপ্ৰিয় চিৰিয়েল তথা সেই সময়ৰ বলিউড চিনেমাতো অভিনয় কৰা এগৰাকী ব্যক্তিৰ ঘৰত মই আজি পূজাখন কৰিবলৈ আহিছোঁ আচলতে এখেতৰ ঘৰত মই প্ৰত্যেক বছৰেই পূজা কৰোঁ আৰু তেখেতসকলৰ বিশেষভাৱে সেই দাদা আৰু বৌৰ আজিৰ এই বিশেষ দিনটোত বিবাহ বাৰ্ষিকীৰ এটা অনুষ্ঠান আৰু এই বিবাহ বাৰ্ষিকীৰ লগত সংগতি ৰাখি তেওঁলোকে নাৰায়ণ পূজা ভাগ আগবঢ়াইছিলে গতিকে আমাৰ ফালৰ পৰা এই চেগতে দাদা বৌলৈ বিবাহ বাৰ্ষিকীৰ হিয়া ভৰা শুভেচ্ছা তথা আশীৰ্বাদ জনাইছোঁ এতিয়া আপোনালোকক চিনাকি দিব ওলাইছোঁ কোননো এইজন এনেকুৱা জনপ্ৰিয় ব্যক্তি কাৰ ঘৰত মই পূজা কৰিবলৈ আহিছোঁ আপোনালোকক যে আজি মই কাৰ ঘৰত আহিছোঁ এয়াই দাদা প্ৰতীক মেথিছ গতিকে অতি জনপ্ৰিয় সাংস্কৃতিক ক্ষেত্ৰখনৰ এখেত এটা সময়ত দিল্লী মুম্বাইতে চিৰিয়েলৰ জৰিয়তে বিভিন্ন জনপ্ৰিয় চিৰিয়েলৰ জৰিয়তে বিভিন্নজন অসমীয়াৰ হৃদয়ৰ মণিকোঠাত ইতিমধ্যে আগতে বাসস্থান লৈয়ে আছে গতিকে আজি দাদাৰ ঘৰত মই পূজা কৰিব আহিছোঁ প্ৰতি বছৰেই আহোঁ দাদাৰ ঘৰত গতিকে আজি দাদা আপোনাৰ লগত যদিও মই পূজা কৰি আছোঁ কিন্তু আপুনি জীৱনটোত মই যেনেকৈ জীৱনটোত কিমানখন পূজা কৰিছোঁ মই গম নাপাওঁ কাৰ ঘৰত পূজা কৰিছোঁ মই গম নাপাওঁ এইটো মই অহংকাৰ কৰি কোৱা নাই সেই বুলি তো আপুনিও আপোনাৰ জীৱনটোত কিমান অভিনয় কৰিছে কিমানখন ধাৰাবাহিকত অভিনয় কৰিছে আপোনাৰো নিশ্চিতভাৱে মনত নাই তথাপিও আপুনি কওকচোন আপোনাৰ মুখেৰে শুনো বা এই মোৰ দৰ্শকসকলে শুনক আপুনি জীৱনটোত কি কৰিছে এতিয়ালৈকে সাংস্কৃতিক ক্ষেত্ৰখনতো প্ৰথমতে ধাৰাবাহিকৰ নামে ল'ব লাগিব ধাৰাবাহিকৰ ভিতৰত মুম্বাই সেই সময়ত বম্বে আৰু ৰামানন্দ সাগৰৰ শ্ৰীকৃষ্ণ জয় গংগা মায়া একটা কাপোৰৰ ইতিহাস তাৰপিছত সুনীল অগ্নিহোত্ৰীৰ ৰিয়ুক এনেকৈ বিভিন্ন ধৰণৰ ধাৰাবাহিক কৰিছোঁ তাৰপিছত আশী বুলি এখন আছিলে যুগখনটো সেই সময়ত ইউগ বুলি যিখন ইউগ বুলি কোৱাৰ লগে লগে সেই সময়ত ৩টা বজাত আৰু মানুহবিলাক আমিবিলাকে ৰখি থাকোঁ আমিবিলাকে মানে সেই সময়ত ইউগৰ কাৰণে মানে খুব অধিক আগ্ৰহী ৰৈ থাকোঁ আৰু গতিকে তেনেকৈ ধৰণে বিভিন্ন কাম কৰা গ'ল সেই সময়ত হয় তাৰপিছত আপুনি বলিউডতো এবাৰ মই দেখিছোঁ আপোনাৰ এখন চিনেমা আছিল এখন চিনেমাত সেই সময়ত বিশেষ তেনেকৈ কৰা নাছিলোঁ কিন্তু এখন আছিলে সেই সময়ত খুব এটা মানে গুৰুত্বপূৰ্ণ কেৰেক্টাৰ নাছিলে মোৰ নামটো ঠিক মনত নাই এতিয়া গতিকে তেনেকুৱা ধৰণৰ কাম কৰিলোঁ তো আজিৰ তাৰিখত কিন্তু দাদাই ৰং চেনেলত বা ৰেঙনি ৰং স্পন্দনা এইবিলাক প্ৰত্যেকটো আমাৰ অসমৰ যিমানকেইটা জনপ্ৰিয় ছেটেলাইট চেনেল আছে প্ৰত্যেকটাতে দাদাক বিভিন্ন কেৰেক্টাৰত আপোনালোকে দেখিলেই চিনি পাব মানুহজনক এতিয়া আপুনি ৰঙত কি চিৰিয়েলত আছিল ৰঙততো কেইবাখনো চিৰিয়েল কৰিলোঁ মই আটাইতকৈ প্ৰথম যিখন গীত হৈছিলে সেই সময়ৰ ফেমাছ আৰু ৬-৭ বছৰমান হ'ল সেইখন ইতিহাসী আছিলে
অৰ্ধাংগিনী খুব জনপ্ৰিয় হৈছিলে সেই আমাৰ আপোনালোকে জানে অৰ্ধাংগিনী আছিলে বৰষা যেতিয়া নামে আছিলে বৰষুণ আছিলে লাষ্ট যিখন খুব হিট হৈছিলে তেনেকুৱা বিভিন্ন ধৰণৰ কেইবাখনো অগ্নি আছিলে এখন গতিকে কেইবাখনো চিৰিয়েল কৰা গৈছে ৰঙত তাৰপিছত ৰাজবোৱাৰী কৰা গৈছে ৰাজবোৱাৰী কিন্তু এই চেগতে মই কওঁ এই দাদাৰ কাৰণে ৰাজবোৱাৰীৰ এটা পুৰোহিতৰ কেৰেক্টাৰত ময়ো এটা সুযোগ পাইছিলোঁ তাৰ কাৰণে এই চেগতে দাদাক ধন্যবাদ দিছোঁ আৰু আগতেও এবাৰ দুবাৰ তেখেতে বিচাৰিছিল যদিও মই ৰাজবোৱাৰীখনত তেখেতক সময় দিছিলোঁ এটা পূজাৰী কেৰেক্টাৰ দাদাক মই কৈছিলোঁ বোলে কেতিয়াবা পাৰিলে দিবচোন বুলি গতিকে সেই এটা সুবিধা পাইছিলোঁ গতিকে দাদাই কিন্তু চিৰিয়েল থিয়েটাৰতো আছিলে শকুন্তলাত মই প্ৰথম পাইছিলোঁ শকুন্তলাত মই পাইছিলোঁ একদম বিগিনিং আছিলে মোৰ কহিনুৰ ৰাজশ্ৰী শকুন্তলা এনেকৈ অসমৰ বিভিন্ন ভগৱান থিয়েটাৰৰ লগত জড়িত হৈ আছিলোঁ আমি নাটকো দিছে নাটকো দিছোঁ মই থিয়েটাৰত কিবা ধুমুহা বতাহ যেতিয়া ধুমুহা সেইখন আছিলে হেৰি তুমি আহিছিলা তেতিয়া যাওঁ তেতিয়া দাদাক চিনাকি হোৱাৰ কাৰণে আগ্ৰহ আৰু মানে দাদাৰ লগত চিনাকি হ'ম বা এটা আমাৰ কালচাৰেল লাইনৰ মানুহখিনিক চিনাকি হোৱাৰ এটা হাবিয়া আছিল সেই সময়তে দাদাক পালোঁ একেবাৰে নিৰহংকাৰী খুব স্পষ্টবাদী আৰু মানে কাৰো লগত কোনো ধৰণৰ অন্যায়কাৰী নোহোৱা মানুহ এজনে হৈছে এইজন গতিকে দাদাৰ ব্যক্তিত্বত মই ভাল পাওঁ তেখেতৰ ঘৰত পূজা কৰাটো মোৰ কাৰণে সৌভাগ্য আজি দাদাৰ বিশেষত মেৰেজ এনিভাৰ্চাৰী মানে বিবাহ বাৰ্ষিকী 25 বছৰ চলিছে আৰু ৰূপালী জয়ন্তী গতিকে এই ৰূপালী জয়ন্তীৰ সময়ত মই বৌকো চিনাকি কৰি দিছোঁ এয়া বৌ দীপান্বিতা দাস বাইদেউ গতিকে বৌ একেবাৰে যদিও অভিনয় নকৰে দাদাৰ অভিনয় ক্ষেত্ৰখনত আজি প্ৰতিষ্ঠা লাভৰ অন্তৰালৰ ব্যক্তিগৰাকীয়ে কিজানি বৌ আছে তেখেতৰ অৰিহণা বহুত আছে মই যেতিয়া থিয়েটাৰত আছিলোঁ ল'ৰা ছোৱালী বহুত সৰু আছিলে তেওঁ অকলেই ডাঙৰ দীঘল কৰিলে ল'ৰা ছোৱালীকেইটা এতিয়া বাৰু সিহঁতক ডাঙৰ হোৱাৰ পিছতে ভালকৈ লগ পাইছোঁ মই সৰু থাকোঁতে তেনেকৈ লগ পোৱা নাই আমাৰ সাংস্কৃতিক জীৱনৰ কথা কি ক'ম আমি এনেকৈ আৰু ৰাইজৰ মাজতে সোমাই থাকোঁ ৰাইজে ভাল বুলি ক'লে ভাল লাগে আৰু মানে এই চেগতে তোমাৰ যিটো আজি বাৰ্তা তুমি পঠালা এই বাৰ্তাৰ জৰিয়তে ৰাইজৰ পৰা পুনৰ আশীৰ্বাদ কৰিছোঁ যাতে জীৱনৰ শেষ মুহূৰ্তলৈকে সাংস্কৃতিক জগতখনত জড়িত হৈ থাকি আপোনালোকক আনন্দ দি থাকিব পাৰোঁ ভাল ভাল কাম কৰি যাব পাৰোঁ আশীৰ্বাদ কৰিব ঠিকে আৰু এই চেগতে দাদাৰ বৌক চিনাকি কৰি দিলোঁ আৰু আমিও আজিৰ এই বাৰ্তাৰ পৰা ময়ো ওলালোঁ পৰৱৰ্তী সময়ত দাদাৰ আৰু যদি এনেকৈ বিশেষ কথাৰ ইণ্টাৰভিউ ল'ব খোজোঁ বা বিচাৰোঁ নিশ্চিতভাৱে আপোনালোকৰ ওচৰত দেখুৱাবলৈ চেষ্টা কৰিম আৰু অকল মোৰ বাৰ্তাই নহয় দাদা আচলতে সমাজখনৰ যিমান জনপ্ৰিয় মানে সাংস্কৃতিক কি আমাৰ মাধ্যম আছে যি মাধ্যম প্ৰচাৰ মাধ্যমতো দাদাৰ কৃতিত্বখিনি বিয়পি পৰক যেনেকৈ তেওঁক প্ৰত্যেকটো চেনেলতে আমি ধাৰাবাহিকৰ জৰিয়তে দেখোঁ আৰু দাদাই এনেকৈ এই চৰকাৰীভাৱেও তেখেতে এটা কিবা এৱাৰ্ড পাওক মোৰ ফালৰ পৰা এজন পূজাৰী হিচাপে এইটো দাদালৈকে এটা শুভেচ্ছা বা আশীৰ্বাদ থাকিব নিশ্চিতভাৱে চৰকাৰখনৰো ৰজাসকলে নিশ্চিতভাৱে দাদাৰ অভিনয়খিনিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত মই কোৱা নাই যে বা দাদাইও এইটো কোৱা নাই যে মোক কিবা এটা এৱাৰ্ড দিয়ক বুলি কোনোধৰণতে কোৱা নাই এইটো নাভাবিব কিন্তু বৰ্তমানৰ চৰকাৰখনে বিভিন্ন স্তৰৰ বিভিন্নজন ব্যক্তিক বিভিন্ন ধৰণৰ উৎসাহজনকভাৱে বিভিন্ন চৰকাৰী বঁটাৰে হেৰি কৰি আছে বঁটা দি আছে আমি নজৰ কৰিছোঁ বা মন কৰিছোঁ গতিকে দাদাও এই ক্ষেত্ৰখনত মানে অভূতপূৰ্ব তেখেতৰ সংস্কৃতিৰ ক্ষেত্ৰখনত অৱদান দিছে গতিকে নিশ্চিতভাৱে চৰকাৰখনলৈকে মোৰ এটা নিবেদন থাকিব যদি পাৰে দাদালৈকে কিবা যদি দিব পাৰে সন্মান এটা তেখেতে আৰু প্ৰেৰণা পাবলৈকে নাই তেখেত প্ৰতিষ্ঠিত মানুহ ব্যক্তি মানে সাংস্কৃতিক লাইনটোত বা ক্ষেত্ৰখনত তথাপি ধৰক এটা সন্মানটোৱে বৰ ডাঙৰ কথাটো গতিকে চাব আৰু দাদাৰ উজ্জ্বল তথা আগত দিনবিলাক আৰু অধিকভাৱে তেখেতে শক্তিশালীভাৱে আগবাঢ়ি যাওক ক্ষেত্ৰখনত আৰু গোটেই পৰিয়ালটো সুখী শান্তিত থাকক এই আশাৰে আজি মই এইখিনিতে এটা কথা কওঁ এই ভূপেন শৰ্মা মানে শিক্ষিত ল'ৰা গ্ৰেজুৱেশ্যন কৰিলে চাকৰি নাপালে চেষ্টা চলাইছিলে কিন্তু তাৰপিছত মোৰ লগতে এনে কথা বতৰা হৈছিলে মাজতে তেতিয়া মই কৈছিলোঁ যে আমাৰ যিটো মানে যিটো আমি ভক্তি মানে যিবিলাক মানুহে অলপ পূজা পাঠ বা ভগৱানৰ ওপৰত বিশ্বাস ৰাখোঁ তেনেকুৱা পূজা পাঠ কৰা মানুহৰ সংখ্যা লাহে লাহে কমি আহিছে কিন্তু সেই ময়ে ওপৰত কৈছিলোঁ যে তুমি যদি পাৰা তাৰমানে কি এনেকুৱা শিক্ষিত ল'ৰা হ'লে এওঁলোকৰ তাৰমানে জ্ঞানখিনি সম্পূৰ্ণ আছে আৰু ভালধৰণে লাগিছে এতিয়া সাংঘাতিক ধৰণৰ বুলি নকৰে এটা ব্যস্ত আৰু খুব ভাল এটা ভদ্ৰ এজন মানুহ শিক্ষিত মানুহ এনেকৈ একেলগে বহি
পূজা পাঠ কৰিব পাৰিলে পূজা পাঠটো হয়েই থাকে, বেলেগেও কৰে, সকলোৱে কৰে, কিন্তু বিভিন্ন ধৰণৰ কথা, ধাৰ্মিক কথা আলোচনা কৰা যায়। গতিকে এই ক্ষেত্ৰত ভূপেনে আগবাঢ়ি যাওক বুলি মই ভূপেনক শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। ঠিক আছে বাৰু, আজিলৈকে ইমানতে এৰিছোঁ আমাৰ বাৰ্তাৰ পৰা। পৰৱৰ্তী সময়ত আজি কিন্তু বিষয়টো আধ্যাত্মিক বাৰ্তা দিয়া নাই, আধ্যাত্মিক পূজা এখনত দাদাক লগ পালোঁ, দাদাও আধ্যাত্মিক 2-এখন চিৰিয়েল কৰিছিল বাবে বাৰ্তাটো দিলোঁ, আৰু দাদা অধিক জনপ্ৰিয়ৰ বাবেও দিলোঁ কথাটো। পৰৱৰ্তী সময়ত আকৌ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ।